Hello friends, Itbp department Indo-Tibetan Border Police Force Department of Hello Pride Recruitment Notification কিছুদিন আগতে ওলাই দিয়া হৈছে সো তাৰে আপোনালোকক মই ক'ব আহিছো গোটেইখিনি কথা সো ইয়াত আপোনালোকক ওলাইছে 218টা কনস্টেবল টেলিকম পোষ্ট সো ইয়াৰ বিষয়ে আপোনালোকক এতিয়া মই আপোনালোকক কৈ যাম Name of the organization Indo-Tibetan Border Police Post আপোনালোকৰ ওলাইছে কনস্টেবল টেলিকম পোষ্ট Total post আপোনালোকৰ দিয়া হৈছে 218 আৰু জব লোকেশন কোৱা হৈছে অল ওভাৰ ইন্ডিয়া এতিয়া বন্ধুসকল মই আপোনালোকক কৈ যাওঁ ইয়াৰে আপোনালোকৰ ITBP ভ্যাকেন্সি কনস্টেবল 2018 প্ৰথম পোষ্টটো হ'ল কনস্টেবল টেলিকম মেল পুৰুষসকলৰ বাবে ৰখা হৈছে আপোনালোকৰ 185টা পোষ্ট আৰু কনস্টেবল মহিলাসকলৰ বাবে ৰখা হৈছে 33টা পোষ্ট টোটাল পোষ্ট হ'ল আপোনালোকৰ 218টা এতিয়া হল এই ৰিকমেন্ডেড আপোনালোকৰ এডুকেশন কোৱালিফিকেশন কিমান লাগিব সো বন্ধুসকল আপোনালোকে মেট্ৰিক পাস হ'ব লাগিব এই ৰিকমেন্ডেড এপ্লাই কৰিব হলে এতিয়া হল এজ লিমিট সো এজ লিমিটৰ কাৰণে আপোনালোকে কোৱা হৈছে 18 মিনিমাম আৰু 23 বছৰ ম্যাক্সিমাম 18 আৰু 23 বছৰৰ ভিতৰত আপোনালোকৰ বয়সটো পৰে যদি আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ ৰিলেক্সেশন আপোনালোকৰ ইয়াতে দিয়া হৈছে এজ পাৰ দা নৰ্মছ বুলি সো বন্ধুসকল এতিয়া মই আপোনালোকক কৈ যাওঁ সিলেকশন প্ৰসেস সো প্ৰথম হ'ব আপোনালোকৰ ফিজিক্যাল টেষ্ট সেকেন্ড হ'ব ট্ৰেড টেষ্ট 3 নম্বৰ হ'ব মেডিকেল টেষ্ট আৰু 4 নম্বৰ হ'ব আপোনালোকৰ ইন্টাৰভিউ ITBP salary so salary আপোনালোকে ইয়াতে কোৱা হৈছে গুড salary বুলি কোৱা হৈছে এপ্লিকেশন ফি আপোনালোকে ইয়াতে কোৱা হৈছে জেনাৰেল সকল OBC সকলে আপোনালোকে 100 টকা পেমেন্ট কৰিব লাগিব SC ST PWD persons with disabilities আৰু আদাৰ্স সকলে কোনো ধৰণৰ ফিজ দিব নালাগে এটা হে বন্ধুসকল আপোনালোকে কেনেকৈ এপ্লাই কৰিব সো মই যোনটো আপোনালোকক মোৰ ভিডিও ডেসক্ৰিপচনত মই লিংকটো দি দিছো তাতে আপোনালোকৰ ITBP অনলাইন এপ্লাই লিংক মই আপোনালোকক তাতে দি দিছো সো তাতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকৰ এখন পেজ ওলাই আহিব তাতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব তাতে যি খোজা হ'ব সো আপোনালোকে সকলোকে তাতে ফিল আপ কৰি ল'ব তাৰ পিছত আপোনালোকে যোনটো আপোনাৰ ৰিসেন্ট ফটোগ্ৰাফ এটা আপোনালোকে আপলোড কৰি ল'ব স্ক্যান কৰি পেলাই তাৰ পিছত আপোনালোকৰ যি ডকুমেন্টস খোজা হ'ব হেতু আপোনালোকে তাতে স্ক্যান কৰি অ্যাটাচ কৰি ল'ব তাৰ পিছত জনে এপ্লিকেশন ফি দিব লগা আছে সো আপোনালোকে এটো পে কৰি ল'ব আৰু লাষ্টত আপোনালোকে যোনটো সাবমিট বাটন আছে সো হেতু আপোনালোকে প্ৰেছ কৰি দিব to complete the ITBP recruitment 2018 process so এখিনি কৰা হোৱাৰ পাছত আপোনালোকৰ গোটেইখিনি হৈ যাব আৰু আপোনালোকৰ লাষ্ট ফাইনালি সাবমিটেড এপ্লিকেশন ফৰ্ম খন আপোনালোকে প্ৰিন্ট আউট উলিয়াই ল'ব সো বন্ধুসকল ইয়াৰে মই লিংকছ খিনি আপোনালোকক মোৰ ভিডিও ডেসক্ৰিপচনত মই দি দিছো সো আপোনালোকে তাতে যাই গোটেইখিনি চাই ল'ব পাৰিব সো বন্ধুসকল এতিয়ালৈকে এইখিনি আছিল আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে তেনে প্লিজ লাইক এটা কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু জনে মোৰ চেনেলটো প্ৰথমৰ কাৰণে চাই আছে আৰু মোৰ ভিডিওটো প্ৰথমৰ কাৰণে চাই আছে সো আপোনালোক কৈ দিও আগলৈকে যদি এনেকুৱা ধৰণৰ ভিডিওছ পাই থাকিব বিচাৰে তেনে হলে তলত থকা যোনটো ৰঙা কালাৰৰ বাটন সাবস্ক্ৰাইব বুলি এটো ক্লিক কৰি দিব আৰু সাইডত যোনটো বেল আহিব এটো ক্লিক কৰিব নাপাহৰিব এটো ক্লিক কৰিলে কি হ'ব আগলৈকে মই যিমান চাকৰি ভিডিওছ দি যাম এনেকুৱা ধৰণৰ আপোনালোকে যেতিয়া অনলাইন আহিব আপোনালোকে আগতীয়াকৈ পাই যাব সো বন্ধুসকল মই এতিয়ালৈকে এৰিছো নেক্সট ভিডিঅ' লগ পোৱাৰ কাৰণে মই এতিয়ালৈকে এৰিলো জয় হিন্দ